নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মই বাৰু আপোনালোকৰ মৰম আশীৰ্বাদত ভালেই আছোঁ। আজি মই এটা ৰিকুৱেষ্টেড ভিডিঅ' লৈ আহিছোঁ, বাঁহৰ গাজৰ আচাৰ। মই আগতে এবাৰ দেখুৱাইছিলোঁ, কিন্তু এজনে কমেণ্ট কৰিছিলে যে সম্পূৰ্ণকৈ দেখুৱাব। সেয়ে এইবাৰ সম্পূৰ্ণকৈ দেখুওৱাৰ বাবে এই বাঁহৰ গাজটো মই ভালদৰে পৰিষ্কাৰ কৰি নিমখ পানীত তিয়াই থৈ প্ৰথমতে দিম মই নিমখ। মই এনেদৰে নিমখখিনি দি লৈছোঁ। তাৰপিছত ইয়াতে দিম মই কাশ্মীৰী জলকীয়াৰ গুড়ি। এইটো কালাৰৰ বাবে, জ্বলা নহয় এইটো। কাশ্মীৰী জলকীয়াৰ গুড়ি দিলোঁ এইদৰে দিম মই হালধি। একো নাই, এইটো আচাৰ অতি সহজ, জুইত দিয়াৰ প্ৰয়োজনেই নাই। হালধি আৰু মই দিছোঁ নহৰু বটা। নহৰু বটা, ইমানখিনি নহৰু বটা দিলোঁ। আৰু ইয়াতে মই সৰিয়হ আৰু কেঁচা জলকীয়া একেলগে বটি লৈছোঁ। আৰু এই সৰিয়হখিনি মই ভিনেগাৰত তিয়াই থৈছিলোঁ। ইয়াতে মই সৰিয়হখিনিও এনেদৰে দি দিম। সৰিয়হ বেছি হ'লে একো নহয়, এনেদৰে মই সৰিয়হখিনিও দি দিম। দি পেলাই ইয়াতে মই অকণমান ক'লা নিমখটো দি দিম। ক'লা নিমখটো দি এনেদৰে ভালদৰে চামুচ এখনেৰে গোটেই বস্তুখিনি লৰাই দিব ভালদৰে। একো নাই, মোক ৰিকুৱেষ্ট কৰাৰ বাবেহে মই সম্পূৰ্ণ ভিডিঅ'টো আকৌ দিছোঁ। বাঁহৰ গাজটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি টুকুৰা টুকুৰি কৰি নিমখ অকণমান দি পানীত তিয়াই থৈছিলোঁ। তাৰপিছত তৰিয়াই লৈ এনেকৈ ৰুকনিত ৰুকি লৈছোঁ। লৈ ইয়াত আপোনালোকে জলকীয়া বেছিকৈ দিব পাৰে। বাঁহৰ গাজৰ আচাৰত জলকীয়াটো হ'লে ভাল লাগে। এনেদৰে গোটেইখিনি আচাৰ ভালদৰে মিহলাই ল'ব। আৰু তাৰপিছত দিম মই ইয়াতে আচাৰৰ মছলা। কৈছোঁৱে নহয়, ইয়াত ধনিয়া, গোটা ধনিয়া, পাঁচফোৰণ, চফ, আইজোৱান, জিৰা, শুকান জলকীয়া আদি আধা ভাজা কৰি আধা খুন্দা কৰি মই থৈ দিছিলোঁ। এনেদৰে দি দিছোঁ। মছলা আৰু লাগিব। কাশ্মীৰী জলকীয়াৰ গুড়িও মই আৰু অলপ দিম, তেতিয়া কালাৰটো সুন্দৰ হ'ব। এনেদৰে গোটেইখিনি দি মিহলাই ল'ব। একো নাই, মই এইটো ৰিকুৱেষ্ট কৰাৰ বাবেহে পুনৰ লৈ আহিছোঁ। এনেদৰে লৰাই আপোনালোকে তেলটো গৰম কৰিব। তেলটো গৰম কৰি ঠাণ্ডা হ'লে পাত্ৰ এটাত ভৰাই তেলটো লাহে লাহে ঢালি পাত্ৰটো মুখখন ভালদৰে বন্ধ কৰি শুকান পাত্ৰত ভৰাব আপোনালোকে আচাৰটো। ভিজা পাত্ৰত নভৰাব, কাৰণ ইয়াত যদিও মই সৰিয়হ বটাটো দিছোঁ, পানীৰে বটা নাই, মই ভিনেগাৰেৰে বটিছোঁ। কিন্তু ভিনেগাৰ যিহেতুকে আচাৰত দিবই লাগে, সেয়ে মই ইয়াত আৰু ভিনেগাৰ বেলেগে দিয়া নাই। সৰিয়হখিনি ভিনেগাৰেৰে তিয়াই থৈছিলোঁ। সৰিয়হ বটা ইচ্ছা কৰিলে আৰু অলপ দিব পাৰে। এতিয়া ইয়াৰ পৰা সৰিয়হ, নহৰু বটা, তাৰপিছত মছলাৰ গোন্ধখিনি ধুনীয়াকৈ ওলাই আহিছে। এনেদৰে মই এতিয়া তেল গৰম কৰি ঠাণ্ডা কৰি বটলত ভৰাই তেলটো বটলতেই দিম। বটলত ভৰালে আকৌ এবাৰ আপোনালোকক নিশ্চয় দেখুৱাম। বাঁহৰ গাজৰ আচাৰ মই এনেদৰেই প্ৰস্তুত কৰোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। যিসকলে নতুনকৈ চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিব। কিবা থাকিলে কমেণ্ট কৰিব, জনাব। আৰু আপোনালোকে কেনেদৰে কৰে জনাবচোন। মই কিন্তু
এনেদৰেই কৰোঁ। মোৰ মাক মই এনেদৰেই কৰা দেখিছিলোঁ, সেয়ে মই এনেদৰেই কৰোঁ। ইয়াত অকণমান ইচ্ছা কৰিলে আপোনালোকে নেমু টেঙা চেপি দিব পাৰে। এয়া এইটো বটলত ভৰাই যেতিয়া থ'ম মই আপোনালোকক দেখুৱাম বাৰু। সেয়া মই এবাৰ ভালকৈ দেখুৱাই দিছোঁ। এয়া দেখিছেনে, বাঁহৰ গাজৰ আচাৰ। এয়া এইটো এটা ৰিকুৱেষ্ট আছিলে, সেই ভিডিঅ'টো এনেদৰে কৰিলোঁ। নিশ্চয় আপোনালোকে কেনেকুৱা হৈছে জনাব, আৰু আপোনালোকেনো কেনেদৰে কৰে কমেণ্টত লিখিবচোন। সকলোকে পুনৰবাৰ মৰম তথা আশীৰ্বাদ ভালপোৱা জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক এটা কৰিব, আৰু আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। পুনৰ নমস্কাৰ তথা ধন্যবাদ জ্ঞাপন কৰি ইয়াতে সামৰিছোঁ। এনেদৰে বটলত ভৰালোঁ, ভৰাই তেল গৰম কৰি ঠাণ্ডা কৰি তেল দিছোঁ। এতিয়া ঢাকনি মাৰি সুন্দৰকৈ থৈ দিম, মাজে মাজে ৰ'দত দিম। এই আচাৰ খাবলৈ বেছিভাগেই ভাল পায়। এনেদৰে বটলত ভৰালোঁ, এনেদৰে বটলত ভৰাইছোঁ, চাওক।